আমি ছজন বন্ধু 26 জানুৱাৰীৰ দিনা স্কুটিলৈ ওলাইছিলোঁ এটা সৰু কিন্তু স্মৰণীয় পিকনিকলৈ। গন্তব্য আছিল নাগালেণ্ড। কিন্তু তেতিয়াই মনত পৰিল চাকনা নাই। পিকনিকত এইটো কেনেকৈ পাহৰি যাওঁ। ভাগ্য ভাল আমাৰ আমগুৰিৰ জিঅ' মাৰ্টখন খোলা আছিল। তাৰ পৰা চাকনাটো কিনি ল'লোঁ। ৰাস্তাটো সহজ নাছিল, কেতিয়াবা বিপদজনকো লাগিছিল। কিন্তু স্কুটিৰ শব্দ, বন্ধুত্বৰ হাঁহি আৰু আগলৈ যোৱাৰ উত্তেজনা সকলো ভয় পাহৰাই দিছিল। অৱশেষত আমি পাইছিলোঁ এটা সুন্দৰ নদীৰ কাষ, চাৰিওফালে পাহাৰ, শান্ত পানীৰ শব্দ আৰু মন ভৰাই লোৱা দৃশ্য। তাৰ মাজতে আমাৰ মাজৰ দুজনৰ আকৌ হাগিব লাগিল। দৌৰি দৌৰি জংঘলৰ মাজত সোমাই কামভাগ সামৰিলোঁ। পুৱাৰ আহাৰত আছিল গৰম গৰম মেগী আৰু কণী বইল। নদীৰ কাষত বহি সুস্বাদু মেগী খোৱাৰ সোৱাদ একেবাৰে বেলেগ আছিল। তাৰ মাজতে আমি লগত লৈ অনা গোটা কুকুৰা কাটি বাছি ৰেডি কৰি আমাৰ চেফ এইজন সুৰজিৎ ভাই, লগত আকৌ চেফৰ হেল্পাৰ এইজন ৰিংকু ভাই। নদীত সকলোৱে একেলগে গা পা ধুই হাঁহি ধেমালি কৰি উঠি দুপৰীয়াৰ আহাৰত লাগি গ'লোঁ। দুপৰীয়াৰ সাজত আছিল চিকেন আৰু ভাত। হাঁহি ধেমালি ডান্স কৰাৰ পাছত এই আহাৰখিনি যেন শক্তি উভতাই আনিছিল। এইটো কেৱল এটা পিকনিক নাছিল, ই আছিল বন্ধুত্বৰ কাহিনী, সাহসিক যাত্ৰা আৰু প্ৰকৃতিৰ সৈতে কটোৱা এটা সুন্দৰ দিন। লাষ্টত আমাৰ পিকনিক যেন ইনকমপ্লিট লাগে, মানে আমাৰ ইয়াত অনুজ ভাই এটা হুক ষ্টেপ ডেন্সৰ নোহোৱাকৈ, তাৰ বাবে তাক ৰিকুৱেষ্ট কৰাৰ কাৰণে সি এটা হুক ষ্টেপ দিলে অহাৰ সময়ত বাটত। তাকে লৈ আমি আজি এই পিকনিকৰ ব্লগটো ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদিহে ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।